নমস্কাৰ। বৰ্তমান আমাৰ খেতিও আমাৰ ভৰপক টাইম পালেহি। বৰ্তমান আমি শাওনত খেতি নামিব লাগে। বৰ্তমান আমাৰ দেৰিহে হৈছে, পানী হৈছে আৰু বৰ্তমান সময় সুবিধা পাতি দিগদাৰ আছে। তাৰ মাজতে আমাৰ আহি গৈছিলে মেট্ৰিকৰ বা হায়াৰ ছেকেণ্ডেৰী কথা লৈ এহাতে ল'ব লাগিব শিক্ষাবিদ্যা, এহাতে ল'ব লাগিব খেতি, দুইটা ধাৰণাৰ মাজত। কিন্তু আমাৰ অন্য নহ'লে আমি পৃথিৱীত খেতি নহ'লে আমি খাবলৈ নোৱাৰোঁ। বৰ্তমান খাবলৈতো আমাৰ লাগিব, তাৰ মাজত আমি শিক্ষাও চলাব লাগিব, খাবও লাগিব। তাৰ মাজতে সকলো কাম আমি আজৰি কৰি সকলো কাম আমি সকলো হিচাপে চলাই যাব লাগিব, সকলো মানুহে। কিন্তু সকলোৱে সকলো কাৰণে বজাই ৰাখিব, শিক্ষাবিদ্যাটো ৰাখিব আৰু পথাৰলৈ যাব। ডেকা ল'ৰাহঁতে অকল মোবাইল লৈ নহয় বা কিবা কৰিলেই নহয়, আপোনাক খেতিলৈও অকণমান ওলাই যাব লাগিব, চুক কাণ ফুৰিব লাগিব, নহ'লে লোকৰ ওপৰত ভৰসা কৰিব নোৱাৰিব। আৰু সকলো নিয়ম দেখিছে খেতিত কিমান কষ্ট, কিমান বতৰা। বৰ্তমান এতিয়া এহালিচা মাটি হাল বাবলৈ বা এপোৱা হাল বাবলৈ বহুত টকা দৰকাৰ হয়। কালি আপোনালোকে খেতি নকৰিলে কিন্তু খাব কি? 50 চাউল দিছ হয়, কোনোবাই কিজানি নিদিব, তেতিয়া বিপদত পৰিব। সেইকাৰণে আপোনালোকৰ লাকালৈ কৈছোঁ, পঢ়াও কৰিব, শিক্ষাও কৰিব, সমাজো চলাব, সকলো মাজত থাকিবৰ কাৰণে ভগৱানকো খাটিব। মই এই কথা আপোনালোকক আকৌ দাঙি দিওঁ। দিন আপোনালোকৰ মাজলৈ আহিব পৰা নাই, বৰ্তমান সময় অসুবিধা। বৰ্তমান আমি ব্যাকুল হৈ আছোঁ এতিয়া বতৰৰ দুখ। বহুত জেগাত চকু পানী বৰ্তমান দেখিছোঁ। বানপানীয়ে সকলো ফালৰ পৰা গোটেই বেৰি ধৰি আনিছে। বৰ্তমান যোৰহাটবাসী ৰাইজেহে সুখে শান্তিয়ে ভাত খাব পাৰিছে। বৰ্তমান মই যোৰহাটবাসী ল'ৰাই তিতাবৰ অঞ্চলৰ। কিন্তু হ'লেও আপোনালোকে এটা কথাই চিন্তা কৰিব, আমাৰ শিক্ষাবিদ্যা লাইনটো এইবাৰ হায়াৰ ছেকেণ্ডেৰী বহুত ফলাফল ভাল দেখুৱালে, কিন্তু মেট্ৰিকত অকণমান দুৰ্বলতা দেখিলোঁ। তাৰ মাজতে এটা কথা কৈছোঁ, আমাৰ এতিয়া আহি আছে অসমীয়া খেতি বৰ্তমান আমাৰ নকৰিলে নহ'ব, নহ'লে ছমাহ বছৰেক আমি যোৱাই খাব নোৱাৰিম। আৰু তাৰ মাজতে এটা ভাইটি ভণ্টিসকলে এটা মই আশা ৰাখিলোঁ কি, যাতে শিক্ষাবিদ্যাটো বহুত সুবিধাৰ মাজতো চলাব লাগিব আৰু গৌৰৱ ভাৱটো মনলৈ আনিব লাগিব। শিক্ষাই বহুতখিনি আগবঢ়া নিশ্চয়। বৰ্তমান শিক্ষা নহ'লে পৃথিৱীত চলিব নোৱাৰে। মোৰ যিহেতু শিক্ষা নাই, মই তথাপি ইউটিউবৰ চেনেলত এইবিলাক কৈ ভাল পাওঁ বা শুনি ভাল পাওঁ। খালি নাপাহৰিব ছাবস্ক্ৰাইব কৰিবলৈ, লাইক কৰিবলৈ আৰু ওচৰত থকা ঘণ্টাটো বজাই দিবলৈ। আপোনালোকে আমি ভিডিঅ' তেনেবলৈ সময় সুবিধা বহুত কম। বৰ্তমান মই বহুত চেনেলত কথা কৈছোঁ, বহুত 3-4টা চেনেল কৈছোঁ। খালি উপযুক্তকৈ মই আপোনালোকক ভিডিঅ' ক'তো দিব পৰা নাই মানে কি, মোৰ নিজৰ এটা মোবাইল নাই, বা মই আজি মই এটা মোবাইল কিনিবলৈ মই নিজে যেতিয়া ব্যৱহাৰ কৰিব নাজানো, যেতিয়া চলাব নাজানো, তেতিয়া মই ইউটিউবৰ চেনেল তাত অকণমান। তথাপিতো তাৰ মাজত আপোনালোকক বহুত কষ্টই মই মনোৰঞ্জন দিবলৈ চেষ্টা কৰোঁ। আজি মই কেইখনমান কথা খাই মোৰ খুব ভাল লাগিলে। আজি যেনেকৈ খালি মনত ৰাখিব, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, নাপাহৰিব ওচৰত থকা ঘণ্টাটো বজাবলৈ। আমাৰ ভুল খিন্দ হৈ মা জানো। আৰু দিনে আপোনালোকে ভিডিঅ' সদায় নাপালোঁ, আমি খন্তেক কেতিয়াবা আমি 3টাও দি দিম, কেতিয়াবা আমি মন গ'লে মানে 4টাও দি দিম। খালি আমাৰ সময় বৰ অভাৱ। বৰ্তমান আমি একেটা কামত লাগি থাকিব নোৱাৰোঁ। ইউটিউবৰ চেনেলৰ বিষয়ে আমি বহুত চেষ্টা কৰোঁ, চেষ্টা কৰি আমি খেতি দিন বুলি খেতি দিন এতিয়া মানে নহ'লে নহ'ব, এটাত লাগি থাকিলেতো নহ'ব। সেইকাৰণে কৈছোঁ, খালি আপোনালোকে আমাক কি পাইছে আপোনালোকে জনাব নেকি অকণমান, বা আপোনালোকে কেনেকুৱা ভুল পাইছেনে বা বেয়া পাইছেনে, বা প্ৰবীণ তামুলী কেনেকুৱা, বা আমি নতুন চেনেল আপোনাৰ কেনেকুৱা আছে, খা খবৰ মাজত লৈ থাকিব। আমিও আপোনালোকক সদায় মনোৰঞ্জন দি থাকিম। ময়ো কেনেকৈ জীয়াই আছোঁ আপোনালোকে খা খবৰ এটা ল'ব। আপোনালোকৰ নমস্কাৰ থাকিলে।